Hello everyone, welcome back to my channel Charlie's Life Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোক সকলোৱে সুধি থকা এটা ভিডিঅ' আৰু হেতু হৈছে মোৰ জুৰণৰ ভিডিঅ'টো মই দুটা পাৰ্ট হিচাপে আপলোড কৰিম। দিনত জুৰণৰ যিখিনি নিয়ম হৈছিলে সেইখিনি মই পাৰ্ট 1ত দেখাম আৰু ৰাতিলে যিটো পাৰ্টি হৈছিলে হেতু মই পাৰ্ট 2ত দেখাম আৰু আজি এই ভিডিঅ'টো হৈছে পাৰ্ট 1। আহকচোন চাওঁ মোৰ জুৰণৰ দিনটোনো মই কি কৰিছিলো কেনেকৈ পাৰ হৈছিলে। আৰু এয়া হৈছে ৰাতিপুৱাৰ সময়। এইকেইদিন বৰষুণ দি আছিলে যদিও আজি বতৰটো অলপ মুকলি কৰিছে, আজি বৰষুণ দিয়া নাই। আৰু এইফালে দিয়ে এন্ট্ৰেন্সটো হয় আমাৰ পেণ্ডেলটোৰ আৰু এনেকৈ সোমাই আহি চিধা গৈ থাকিলে মেইন ষ্টেজটো পোৱা যায়। আৰু এয়া মানুহ দুজনমান লাগিয়ে আছিলে, ৰাতিপুৱাৰ সময়ৰ পৰা ভালকৈ চিজিল কৰি দিছে তেওঁলোকে বস্তুবোৰ, চকীকেইখন আৰু লাইটছখিনি। আৰু এই মেইন ষ্টেজটোৰ কামখিনি তেওঁলোকে ৰাতি বহুত দেৰিলৈকে কৰিলে আৰু এয়া এতিয়া সম্পূৰ্ণকৈ হৈ গ'ল। আৰু আজি আমাৰ এই ইভেণ্টখনৰ কেটাৰিং, পেণ্ডেল আৰু ডেক'ৰেশ্যন ইনষ্টাগ্ৰামত ড্ৰিমি আই নামৰে আছে, তেখেতসকলৰ পৰাই কৰা হৈছে। কাৰোবাক যদি দৰকাৰ হ'ব পাৰে সেইটো কাৰণে মই নামটো কৈ দিছোঁ। আৰু এই পেণ্ডেলটোৰ ডেক'ৰেশ্যনটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত লিখিবচোন। ইয়াতে মাইকী মানুহ বহাৰ ব্যৱস্থা কৰা হৈছে আৰু দৰানো ক'ত বহিব আৰু খোৱাৰ ব্যৱস্থা ক'ত কৰা হৈছে আহকচোন চাই লওঁগে। আৰু এইটো চাইডে দৰাৰ লগত অহা মানুহকেইজনক বহিবলৈ ৰেডি কৰা হৈছে। জোৰণত আমাৰ দৰা লগতে আহে আৰু দিনতে তেওঁ আহিব একেলগে। আৰু এইফালে টেবুলবোৰ লগাই আছিলে যিহেতু ৰাতি ইয়াত বুফে চিষ্টেম কৰা হ'ব। আৰু এইফালেদি উঠি গ'লে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰটো পোৱা যায়। ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ অলপ জেগা আছে, সেইটো কাৰণে ওপৰতে খোৱাৰ ব্যৱস্থাটো কৰা হৈছে দৰা ঘৰৰ মানুহ লগতে আমাৰ মানুহখিনিকো দিনৰ ভাগত। আৰু এয়া টেবুল চকী ধুনীয়াকৈ লগাই মেলি ৰেডি কৰি থোৱা হৈছে পূৰা, আৰু চবেই কামত পূৰা লাগিয়ে আছে। আৰু এই ৰুমটোতে মই ৰেডি হৈ আছিলোঁ। আৰু এয়া দৰাঘৰৰ মানুহখিনিও আহি পালে আৰু এতিয়া মই পেণ্ডেলৰ তলত ওলাই যাম বহিবলৈ। তাকে মই যোৱাৰ আগে আগে এই দুপাট্টাখনত অলপ লাইট লগাই আছিলোঁ, যিহেতু মই এতিয়া এই ওলাই আহোঁতে সেইখন মূৰত লৈ আহিম। এয়া মই ওলাই আহিছোঁ। আৰু এই তিনিজনীয়ে মোৰ কাজিন হৈছে আৰু টিম ব্ৰাইড আৰু হিয়াৰ্ছ কাম আৱাৰ চিষ্টাৰ, এই দুইখনে আমি আগদিনাখন ৰাতি চবেই মিলি বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। এয়া মই ওলাই আহিছোঁ এতিয়া আৰু মোৰ দুপাট্টাখন ধৰি আছে মোৰ 4টা ভাইটি, এই গোটেইকেইটা মোৰ ভাইটি হৈছে। এয়া মই এতিয়া আহি মেইন পেণ্ডেলত পাইছোঁহি আৰু এইফালে দৰা ঘৰৰ মানুহ আৰু আমাৰ মানুহবোৰো বহি আছে। আৰু এই সময়খিনিত মনটো ভালো লাগিছে বেয়াও লাগিছে, একেবাৰে মানে মিক্স ফিলিং, ক'ব নোৱাৰা এটা অনুভৱ। বহুত নাৰ্ভাছো ফিল হৈছে আৰু। এয়া মই এতিয়া আহি বহিলোহি আৰু এইযোৰ আছিলে মোক আজি জোৰণৰ ঘৰৰ পৰা পিন্ধা কাপোৰযোৰ, পিংক কালাৰত। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। এয়া মই বহাৰ লগে লগে মোৰ দুইজনী মাহীয়ে বোলে মোৰ লগত ফটো উঠে, সেয়াই লগে লগে সিহঁতি ফটো উঠি লৈছিলে। মই ফেচবুক আৰু ইনষ্টাগ্ৰামত মিউম চেহনাজ বুলি আছোঁ, আপোনালোকে এবাৰ চাবগৈ, যদি ভাল লাগে ফ'ল' কৰিব। তাত মই জোৰণৰ ৰিলছ দিছোঁ আৰু ফটোবোৰো এতিয়া লাহে লাহে আপলোড কৰি থাকিম। কাৰণে চেহনাজত কথা বতৰা আলোচনা হৈছিলে। তাৰ মৰ্মে আজি আমি ছোৱালীক আঙুঠি পিন্ধাবৰ কাৰণে আপোনালোকৰ চোতালত আমি হাজিৰ হৈছোঁ। এই আঙুঠি পিন্ধোৱা বাকী কথাখিনিও আলোচনা হ'ব আজি।
গতিকে আপোনালোকৰ পৰা আমি আঙুঠি পিন্ধোৱা ইজাজতটো বিচাৰিছোঁ। আৰু এয়া মোক এতিয়া আঙুঠি পিন্ধালে, জোৰণৰ নিয়মটো কৰিলে, আৰু এই সময়খিনি কথাটো ক'বই নোৱাৰিম, ভাষাহীন। মনত বহুত ফূৰ্তিও লাগিছে আৰু দুখো লাগিছে, একেবাৰে কান্দো নে হাঁহো, মানে বহুত নাৰ্ভাছ ফিল হৈছিলে। এয়া এতিয়া আঙুঠি পিন্ধোৱা হৈ গ'ল, জোৰণৰ নিয়মটোও হৈ গ'ল, আৰু এতিয়া মই গৈছিলোঁ এইটো টাইমত কাপোৰ চেঞ্জ কৰিবলৈ। এতিয়া দৰা ঘৰৰ পৰা দিয়া মই কাপোৰযোৰ পিন্ধিবলৈ গৈছিলোঁ, আৰু সেই সময়তে এইখিনি অলপ ভিডিঅ' কৰি থৈছিলে, তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ। আৰু এয়া এতিয়া মই দৰা ঘৰৰ পৰা দিয়া কাপোৰ সাজ পিন্ধি আহিলোঁ, আৰু আমি দুটাই এতিয়া অলপ ফটোশ্বুট কৰিবলৈ আহিছোঁ। এয়া তাকে আপোনালোকক অকণমান দেখালোঁ। জোৰণৰ চব ফটো আৰু ৰিলচ মই ইনষ্টাগ্ৰামত আপলোড কৰিম, আপোনালোকৰ যদি ভাল লাগে চেক কৰিবগৈ। মই ইনষ্টাগ্ৰামত মিউম চেনাজ বুলিয়ে আছোঁ। এয়াই আছিল জোৰণৰ দিনৰ ভাগৰ ইভেণ্টটো পাৰ্ট 1 হিচাপে মই দেখালোঁ, আৰু ৰাতিলৈ এংগেজমেণ্ট পাৰ্টিটো মই পাৰ্ট 2 হিচাপে দেখাম। তেন্তে নেক্সট ভিডিঅ'ত লগ